हेलो गुड मॉर्निंग फ्रॉम न्यू दिल्ली। आमी গৈছিলো জয়পুৰ ফুৰিবৰ কাৰণে। তো জয়পুৰৰ টুৰ কমপ্লিট কৰি আমি এতিয়া ৰাতি ট্ৰেইনত আহি পাই গলো দিল্লী। বৰ্তমান আছো আমি দিল্লী কেণ্টনমেণ্ট ৰেলৱে ষ্টেচন আৰু তাৰ পৰা সিধা আমি গৈ আছো নিউ দিল্লীত থকা পাহাৰগঞ্জ, কাৰণ সেই পাহাৰগঞ্জতে আমাৰ হোটেল বুকিং কৰা আছে। তো বলক আপোনালোকক বাকিখিনি ভিডিও মই দেখুৱাম। আগতে আমি হোটেল যাওঁ, তাৰ পৰা ফ্ৰেছ হৈ আমি ক'ত ক'ত দিল্লী ঘূৰিব পাৰো গোটেইখিনি পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। হোটেলত গৈ আমি ফ্ৰেছ হলো, ফ্ৰেছ হৈ আৰু এতিয়া ওলাই আহিলো। বৰ্তমান আমি গৈ আছো মহাত্মা গান্ধী সমাধি ক্ষেত্ৰ। তো লগত মায়ো আছে আৰু মিছেছ আছে, সৰু ছোৱালী দুজনী আছে। তো ভাবিলো এদিনত দিল্লীত কি চাব পাৰো, যিহেতু আমাৰ ট্ৰেইন অহাকালি আছে। অহাকালি আমি ক'তো ফুৰিবলগীয়া নহয়, সময় নাপাম। আজিৰ দিনটো আছে, এদিনত আমি দিল্লীত কি ঘূৰিব পাৰো, কি চাব পাৰো সেইবুলি আজি ওলাই আহিলো। চাওঁ এদিনত আপোনালোকক দিল্লীত কি জাগা চাব পাৰি সেইখিনি দেখুৱাম। বৰ্তমান আমি আহি পাইছো এইখিনি মহাত্মা গান্ধীৰ সমাধি ক্ষেত্ৰ। তো এইখিনি পৰিৱেশ আপোনালোকক দেখুৱাম। ইয়াত সোমোৱাৰ আগত আপোনালোকে ইয়াতে জোতা চেণ্ডেল থৈ গুচি যাব লাগিব। চেণ্ডেল ইয়াতে থৈ ভিতৰত প্ৰৱেশ কৰিব লাগিব। আৰু ভিতৰত আছে মহাত্মা গান্ধীৰ সমাধি ক্ষেত্ৰ, ৰাজঘাট এইখিনি। তো আহক আজি আপোনালোকক দেখুৱাওঁ যে দিল্লীত যদি আপুনি এদিনত ফুৰিব বিচাৰে কিমানখিনি জেগা চাব পাৰিব। ডিপেণ্ড কৰে আপুনি কিহত ট্ৰেভেল কৰিছে, কাৰণ ট্ৰাফিক জামো বহুত আছে। বেটাৰ হয় মেট্ৰ' ল'লে, মেট্ৰ'ত সুবিধা হয়। তো এইখিনি হ'ল মহামানৱ মহাত্মা গান্ধীৰ সমাধি ক্ষেত্ৰ, ৰাজঘাট বুলি পৰিচিত দিল্লীৰ এখন বিশেষ ঠাই এইটো পৰিৱেশ। তো ইয়াৰ পৰা আৰু ক'ত যাব পৰা বাকী আপোনালোক দেখুৱাম। ভিডিঅ'টো শেষলৈকে চাব, নিশ্চয় ভাল লাগিব। ৰাজঘাটৰ পৰা আমি এতিয়া পোনে গুচি আহিলো ইণ্ডিয়া গেট। এইখিনি ইণ্ডিয়া গেটৰ পৰিৱেশ দুপৰীয়া, ৰ'দো আছে, গৰমো বহুত আছে এতিয়া। যদিও এতিয়া অক্টোবৰ মাহ, তথাপিও গৰম আছে দিল্লীত। তো এইখিনি হ'ল আপোনাৰ ইণ্ডিয়া গেটৰ পৰিৱেশ। এইখিনিক মাইক দেখাই লওঁ, দেখাই মেলি তাৰ পৰা আমি ভাবিছোঁ লালকিল্লা যাম। যদি টিকট পাই যাওঁ অনলাইন তেনেহ'লে লালকিল্লাও যাম। অনলাইনত আমি লালকিল্লাৰ কাৰণে টিকট পাই গ'লোঁ পিছবেলাৰ কাৰণে। চ' আমি অনলাইন টিকট কাটি গুচি আহিলোঁ এতিয়া লালকিল্লা। মই আগতে এবাৰ আহিছিলোঁ, আপোনালোকক দেখুৱাইছোঁ, আগৰ ভিডিঅ'টো চাব পাৰে। আৰু মায়ে অহা নাছিলে, তো ভাবিলোঁ মাইক এবাৰ লালকিল্লাখিনিও পৰিৱেশখিনি দেখাই লৈ যাওঁ। লালকিল্লাৰ ভিতৰৰ যি পৰিৱেশ আছে সেইখিনি, ৰাস্তাৰ আগৰ যিবিলাক কাহিনী মাইক কৈ আছোঁ আৰু যি পাৰোঁ দেখাই আছোঁ। এটা মেমৰি হিচাপে ভিডিঅ'টো মই চেভ কৰিলোঁ, আপোনালোকে উপভোগ কৰিব পাৰে লালকিল্লাৰ ভিতৰৰ পৰিৱেশ। নিশ্চয় ভাল লাগিব। বজাৰত সোমাইছে, লালকিল্লাৰ থকা মিনা বজাৰ এইখিনি বস্তুখিনি পায়। মুঠতে লালকিল্লাৰ যি পৰিৱেশ আছে গোটেইখিনি ফুৰি মেলি আমি চাই আছোঁ। আৰু এতিয়া তাৰ পৰা ওলাই যদি সময় জোৰে আমি আৰু ক'ৰবাত যদি যাব পাৰোঁ সেইখিনি আপোনাক ভিডিঅ'ৰ লাষ্টত দেখাম। ভিডিঅ'টো সকলোকে চাব। এইখিনি লালকিল্লাৰ ভিতৰৰ পৰিৱেশ। দিৱানে আম, দিৱানে খাজ, হাম্মাম খানা, শ্বাহী মছজিদ। তো সেই গোটেই পৰিৱেশখিনি আমি চালোঁ ভৰ দুপৰীয়া। একদম ৰ'দ পুৰা চোকা হৈ আছে। আমি অলপ ৰেষ্ট লৈ চালোঁ এইখিনি পৰিৱেশ, মাইকো দেখুৱালোঁ গোটেইখিনি পৰিৱেশ। আৰু ইয়াতে প্ৰায় আমাৰ 2 ঘণ্টা সময় লাগি গ'ল। তো এতিয়া ভাবিছোঁ অলপ সময় আছে, আমি যাম জামা মছজিদ চাবলৈ।
জামা মছজিদত আমি আহি গ'লোঁ। তো নেক্সট ভিডিঅ'ত আপোনালোকক জামা মছজিদ দেখুৱাম।